কবিতা ঈশ্বৰলৈ বুলি। হে ঈশ্বৰ, তুমি বোলে মহান ত্ৰিজগতৰ পতি, সকলোৱে দেখোন তোমাকে কৰে স্তুতি। পুৱাৰ পৰা গধূলিলৈকে তোমাৰে আৰাধনা, তথাপি কিয় বাৰু আজি ইমান প্ৰতাৰণা? তুমি আছা বুলি ভবাৰ পাছতো কিয় বাৰু মনটোৱে বাৰে বাৰে কয় তুমি নাই? তুমি মাথো এক ভ্ৰান্ত ধাৰণা, এক অলিক কল্পনা মাথো। মৰুৰ মাজত মৰীচিকা বিচৰাৰ দৰে তোমাক বিচাৰি কৰা জীৱৰ যাত্ৰা যেন এক গভীৰ শূন্যতা। হে ঈশ্বৰ, বাবু মাইনাহঁতক তুমি নেদেখা নেকি? নুশুনা নেকি সিহঁতৰ হিয়া ভঙা চিঞৰবোৰ? নেদেখা নেকি ভিক্ষাৰীৰ খালী থালবোৰ? অনুভৱ নকৰানে সিহঁতৰ মৰণ কাতৰ আস্ফালনবোৰ? মাজনিশা যেতিয়া দুৰ্ভগীয়া নাৰীৰ যন্ত্ৰণা কাতৰ চিঞৰে পৃথিৱী অশান্ত কৰি তোলে, কিয় নাহাও ঈশ্বৰ সিহঁতক মৃত্যুৰ দুৱাৰদলিৰ পৰা উদ্ধাৰ কৰিবলৈ, আৰু সেই দুষ্কৃতিবোৰক বিনাশ কৰিবলৈ, ধৰ্ষণকাৰীবোৰক ফালি চিৰা চিৰ কৰিবলৈ, আৰু দুৰ্ভগীয়া মাক দেউতাকৰ চকুৰ অশ্ৰু মচিবলৈ। ঈশ্বৰ, তুমি বোলে অন্তৰ্যামী, স্ৰষ্টা দ্ৰষ্টা ধাতা ত্ৰাতা চব তুমিয়েই। তেন্তে কিয় প্ৰভু আজিও স্বাৰ্থপৰেৰে যে পৃথিৱী ভৰপূৰ? অফিচ কাছাৰীত মাথো দুৰ্নীতিৰ মেল। যোগ্যতা থকাজন আজিও কিয় বঞ্চিত ঈশ্বৰ প্ৰাপ্য সংস্থাপনৰ পৰা? বহু আশা কৰিও আকাংক্ষাহীনতাৰ সাগৰত পৰি যেতিয়া তেওঁলোক ককবকাই থাকে, তেতিয়া হে ঈশ্বৰ তোমাৰ দয়ালু হৃদয়ে এবাৰো দয়া নকৰেনে? ক্ষোভত জ্বলি নুঠানে সেই দুৰ্নীতিকাৰীবোৰক দেখি, যি টেবুলৰ তলেৰে লাখ লাখ টকালৈ অযোগ্যটোকে যাচি দিয়ে সহস্ৰ যোগ্যজনৰ প্ৰাপ্য চাকৰি? হে ঈশ্বৰ, সহস্ৰজনে তোমাক পূজা কৰে। মৃত্যুৰ সৈতে যুঁজি থকা ৰোগীয়েও যেতিয়া তোমাৰ ওপৰত গভীৰ বিশ্বাস ৰাখি জীয়াই থকাৰ ইচ্ছা পোষণ কৰে, তেতিয়া তোমাৰ কৰোণাখিনি কলৈ যায়? অলপো দয়া নোপজেনে সিহঁতক দেখি, যাৰ আপোনজনে দিনে নিশাই কেৱল টুকিছে চকু পানী? হে প্ৰভু, তুমি বোলে সকলোকে পৰীক্ষা কৰা, কিন্তু তোমাৰ পৰীক্ষাই যেতিয়া এগৰাকী নকইনাৰ শিৰৰ সেন্দুৰকণ কাঢ়ি লৈ যায় আৰু দি যায় এযোৰ বগা কাপোৰ, সেয়া যেন পৰীক্ষা হৈ নুঠে, হৈ উঠে অব্যক্ত যন্ত্ৰণা। হত্যা, ধৰ্ষণ, লুণ্ঠনেৰে আজিৰ অশান্তময় পৃথিৱী ধ্বনিত হয় মাথো সংঘাতৰে ছবিটি। হাজাৰ জীৱলৈ আহিছে আজি মৃত্যুৰ ভাবুকি, বিস্ফোৰণ বলাৎকাৰ যেন সকলোৰে চিনাকি। হে ঈশ্বৰ, মাত্ৰ এবাৰ আকৌ লোৱা অৱতাৰ, মোচন কৰাহি পাপীৰ অত্যাচাৰ, নহ'লে পৃথিৱীয়ে যে আজি কৰিব হাহাকাৰ, নাশ কৰাহি প্ৰভু ঘোৰ অন্ধকাৰ। হে ঈশ্বৰ, মাত্ৰ এবাৰ আকৌ লোৱা অৱতাৰ।